আজি আমাৰ ল'ৰা ছোৱালীখিনি যিখিনি ক্লাছ ধৰি লওক মই 7-8ৰ পৰা ধৰিছোঁ 7-8ৰ পৰা যদি আপুনি 11-12 তাৰপিছত ডিগ্ৰী তাৰপিছত মাষ্টাৰ ডিগ্ৰী এইখিনিৰ আমাৰ যিখিনি ছাত্ৰ ছাত্ৰী আছে সেই ছাত্ৰ ছাত্ৰীখিনিক যদি আপুনি গান্ধীৰ আদৰ্শৰে অনুপ্ৰাণিত কৰিব নোৱাৰে তেতিয়া হয়তো আমি গোটেই সমাজ ব্যৱস্থাটোই চেষ্টা কৰি যিটো চেষ্টা কৰিছোঁ যে আমাৰ সমাজ ব্যৱস্থা ওপৰত যাওক আমাৰ ইয়াত শান্তি আহক তেতিয়ালৈকে শান্তি নাহিব যেতিয়ালৈকে আমাৰ ছাত্ৰ ছাত্ৰীসকলে গান্ধীৰ আদৰ্শৰে অনুপ্ৰাণিত নহ'ব মই নাই কোৱা যে আপুনি আজি ধুতি পিন্ধি পেলাই মহাত্মা গান্ধীৰ দৰে তেনেকৈ আপুনি দাণ্ডি মাৰ্চ কৰক নালাগে তেনেকুৱা দাণ্ডি মাৰ্চ কৰাব আপোনাৰ যিটো সংজ্ঞা আপোনাৰ যিটো কনচিয়াছনেছ সেই অন্তৰাত্মাৰ লগত আপুনি মহাত্মা গান্ধীক ভিতৰত সোমাই লওক তেখেতক এনেকুৱাকৈ আপুনি তেখেতৰ আদৰ্শবিলাকক আপুনি জীৱন ক্ষেত্ৰত প্ৰয়োগ কৰিব চাওক যিবিলাক আদৰ্শই মহাত্মা গান্ধীয়ে সেই আদৰ্শই আমাক এদিন এনেকুৱাকৈ অনুপ্ৰাণিত কৰি আনিব যে আমি জীৱন ক্ষেত্ৰত হোৱা সমস্যাবিলাকো সহজে